আজি কেৱল অসমতে নহয়, সমগ্ৰ ভাৰতবৰ্ষতেই তথা বিশ্বৰ বিভিন্ন ঠাইত অসমৰ মহাবীৰ লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী আমি উদযাপন কৰি আছোঁ। আনকি আফ্ৰিকাৰ ত্ৰিনিদাদ টেবাকো তাতো ভাৰতীয় মূলৰ মানুহসকলে আজি এই দিনটো উদযাপন কৰি আছে। আচলতে ৰবীন্দ্ৰনাথ ঠাকুৰে ঋষি বংকিম চন্দ্ৰই কৈছিলে যে আমি বৰ আত্মবিস্মৃত জাতি, আমাৰ অতীতক আমি পাহৰি যাওঁ, অতীতক আমি সংৰক্ষণ কৰিব নোৱাৰোঁ। বহু বছৰ ধৰি, বহু শতাব্দী ধৰি আমাৰ যিটো শৌৰ্য বীৰ্য পৰাক্ৰমৰ ইতিহাস আছিলে, সাংস্কৃতিক ভাৰতবৰ্ষৰ যি ঐতিহ্য আছিলে, সুদূৰ কেকয় বা ইৰাণৰ পৰা শ্যামদেশ বা ইণ্ডোনেছিয়ালৈকে যি ভাৰতীয় আৰ্য সভ্যতাৰ বিস্তাৰ আছিলে, তাৰ মাজতে বহু শতাব্দী ধৰি বহু মহাবীৰৰ জন্ম হৈছে, কিন্তু আমি বহুতকে পাহৰি পেলালোঁ। আচলতে ক'বলৈ গ'লে এচাম ইতিহাসবিদে পৰিকল্পিতভাৱে আমাৰ ঐতিহ্য পৰম্পৰা, আমাৰ ইতিহাসক মচি পেলোৱাৰ চেষ্টা কৰিলে। আপোনালোকে সকলোৱে অৱগত যে মহাবীৰ লাচিত বৰফুকনৰ যিটো কীৰ্তি, যিটো পৰাক্ৰম আৰু দেশপ্ৰেম, ইমান দিনে কিন্তু প্ৰচাৰৰ সেই মাধুৰ্য পোৱা নাছিলে। ইয়াৰ এটি উদাহৰণ মই দিওঁ। বাংলা ভাষাত ইতিহাস চৰ্চাকাৰীৰ সংখ্যা যথেষ্ট। তাতে ইতিহাস অভিধান বুলি অত্যন্ত জনপ্ৰিয়, বহুল পঠিত বিখ্যাত এখন সংকলন আছে। তাত ঔৰংজেবৰ কথা আছে, শিৱাজীৰ কথা আছে, ৰাণা প্ৰতাপৰ কথা আছে, কিন্তু আমি দেখিছোঁ যে মহাবীৰ লাচিতৰ সামান্য এটি শব্দ, এটি আখৰো নাই তাতে। আমাৰ দুখ লাগে যে মহাবীৰ লাচিতৰ সমসাময়িক যিকেইজন ব্যক্তিৰ কথা উল্লেখ কৰা হৈছে, বিশেষকৈ মহাৰাজ শিৱাজীৰ কথা উল্লেখ কৰা হয়, আৰু শিৱাজীয়ে মোগল সাম্ৰাজ্যৰ তথা ইছলামিক আগ্ৰাসনৰ বিৰুদ্ধে যিটো পদক্ষেপ লৈছিলে দাক্ষিণাত্যত, সেই একে তাতকৈ আৰু বেছি পৰাক্ৰম দেখুৱাই প্ৰাচ্য দেশত, বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলত ইছলামিক ৰাষ্ট্ৰবাদৰ যিটো আগ্ৰাসন, সেই আগ্ৰাসনক প্ৰতিহত কৰিছিলে যিগৰাকী মহাপুৰুষে। তেখেতক আমি ঠিক তেনেদৰে সৰ্বভাৰতীয় স্তৰত বা বিশ্বৰ ক্ষেত্ৰত আমি তুলি ধৰিব পৰা নাছিলোঁ। দুটি তিনিটি তথ্য দিওঁ যে যেতিয়া বহুতে কয় যে আমাৰ ইয়াৰো এচাম ইতিহাসবিদে এই কথাটো কৈছে যে ৰামসিংহ নামক যিজন অম্বৰৰ ৰজাক অসম অভিযানলৈ পঠোৱা হৈছিলে, তেখেত হিন্দু আছিলে, গতিকে মোগলৰ আগ্ৰাসন বুলি কিয় ক'ব লাগে। আচাৰ্য ইতিহাসবিদ যদুনাথ চৰকাৰে লিখিছে যে ৰামসিংহক অসমলৈ পঠোৱা হৈছিলে পানিছমেণ্ট ট্ৰান্সফাৰ বা পানিছমেণ্ট প্ৰমোশ্যনৰ বাবে। কাৰণ আগ্ৰা দুৰ্গৰ পৰা যেতিয়া শিৱাজীয়ে মিষ্টান্নৰ পাচিৰ ভিতৰত তেওঁৰ পুতেকৰ সৈতে মোগলৰ চক্ৰান্তক ব্যৰ্থ কৰি ওলাই গৈছিলে, সেই নিৰাপত্তাৰ দায়িত্বত আছিলে ৰামসিংহ। আৰু ঔৰংজেবে সেই কথা শুনি ঔৰংজেবে তেখেতক অসম অভিযানলৈ পঠিয়াইছিলে, কাৰণ অসম মুলুক আছিলে বাহিৰৰ মোগলৰ কাৰণে অদ্ভুত ধৰণৰ এটি ৰাজ্য, য'ত বেমাৰ আজাৰ, মহামাৰী, যাদু টনা বুলি যাক কয়, কালা যাদু, কামৰূপ কামাখ্যা, এই যাদুৰ দেশলৈ ভয় কৰিছিলে মোগলে। যাৰ কাৰণে ৰামসিংহ যেতিয়া আহিছিলে, তেতিয়া লগতে লৈ আহিছিলে 5জন পীৰ, লগতে লৈ আহিছিলে পাটনাৰ পৰা
টেগ বাহাদুৰক যাতে অসমৰ যিটো মায়াবিনী শক্তি আছে সেই শক্তিক পৰাভূত কৰিব পাৰি। কিন্তু আটাইতকৈ ডাঙৰ কথা যিটো হ'ল যে ৰামসিংহক যে পানিছমেণ্ট ট্ৰান্সফাৰ কৰি পঠোৱা হৈছিলে যে তুমি তাতে মৰিলে মৰিবা যোৱা, এই কথাটো কিন্তু আমাৰ বিশেষকৈ বামপন্থী আৰু আগৰ চামৰ যি ইতিহাসবিদ তেখেতসকলে কিন্তু সেই কথাটো তেখেতসকলে ভিন্ন ধৰণে উপস্থাপন কৰিছিলে। আমি অতি দুখেৰে লক্ষ্য কৰিছোঁ যে শিৱাজী মহাৰাজক কিছুমান বামপন্থী বুদ্ধিজীৱীয়ে তথাকথিত বুদ্ধিজীৱী ইতিহাসবিদে ডকাইত বুলি উল্লেখ কৰিছে। ইয়াতকৈ পৰিতাপৰ কথা কি হ'ব পাৰে? আজি এই পবিত্ৰ দিনত আমি দেখিছোঁ যে মহাবীৰ লাচিত বৰফুকনে যিটো শৌৰ্য দেখুৱালে, পৰাক্ৰম দেখুৱালে, সেয়া কেৱল দৈহিক বল নাছিলে। আমি অসম বুৰঞ্জীত পাইছোঁ তেখেতৰ মুখমণ্ডল আছিলে পূৰ্ণ চন্দ্ৰৰ দৰে, আৰু বুৰঞ্জীত লিখা আছিলে তেখেতৰ চকুলৈ চোৱাৰ কোনো ধৰণৰ সাহস কোনেও কৰা নাছিলে। সমগ্ৰ গুৱাহাটীত বিভিন্ন ঠাইত জংঘল হাবি বননিৰে তাৰ মাজে মাজে তেখেতে বৰশিলৈ পাতিছিলে, আৰু ঘোঁৰাত উঠি তেখেতে মৃগয়া বা পশু চিকাৰৰ চলেৰে শত্ৰুৰ গতিবিধি লক্ষ্য কৰিছিলে। এটি অদ্ভুত তথ্য আমি পালোঁ যে দিল্লীৰ পৰা যেতিয়া মোগল বাহিনী আহিছিলে তেতিয়া অসমৰ চোৱাংচোৱা গুপ্তচৰ লাচিত বৰফুকনৰ গুপ্তচৰে তেখেত সেই বাহিনীক অনুসৰণ কৰিছিলে যে কিমান উন্নত হ'ব পাৰে তেতিয়া আমাৰ লাচিত বৰফুকনৰ দূৰদৃষ্টি। আটাইতকৈ ডাঙৰ কথা হৈছে তেখেতে যুদ্ধ জয় কৰিছিলে মানসিকভাৱেও, ইমান মনৰ বল আছিলে আৰু কৌশল আছিলে। এটি উদাহৰণ দি মই কথা শেষ কৰোঁ যে তেখেতে, কাৰণ কিয়নো আমাৰ পিছত বক্তাসকলে বিস্তাৰিত আলোচনা কৰিব, যে ৰাতি তেখেতসকলে লাচিত বৰফুকনে ব্ৰাহ্মণ কেইজনমানক পঠাই দিছিলে শত্ৰু শিবিৰৰ মাজত এটা বাতৰি দিবলৈ, মানে যিটো উৰা বাতৰি দিবলৈ যে লাখ লাখ ৰাক্ষস প্ৰজাতিৰ সৈন্যক ৰাতিৰ ভিতৰত লাচিত বৰফুকনৰ নেতৃত্বত সেই ৰাক্ষসকলক এৰি দিয়া হৈছে, কাৰণ মায়াবিনী দেশ। আৰু তেওঁলোকে যেতিয়া ৰামসিংহই এই কথাটো গম পাইছিলে, তেওঁ কৈছিলে যে মই হিন্দু, যদিও মই মোগলৰ লগত আহিছিলোঁ, মই হিন্দু, আমাৰ হিন্দু যুদ্ধ নীতি অনুসৰি ৰাতি কিন্তু যুদ্ধ কৰিব নাপায়। লাচিত বৰফুকনে কি কৰিছিলে, এই বাতৰিটো দি মোগলৰ মনোবল ভাঙি দিছিলে যে অসমীয়া জাতিয়ে যাদুটো নাজানে, কামৰূপৰ যাদুৱে শেষ কৰি দিব। কি কৰিছিলে, সৈন্যসকলক কলা পোছাক পিন্ধাই, কলা ড্ৰেছ পিন্ধাই, লগতে যুদ্ধক্ষেত্ৰত নিহত যিবিলাক মানুহ আছে তেওঁলোকৰ হাত ভৰিবিলাক দাঙি আৰু এনেকুৱা উদ্ভট ড্ৰেছ পিন্ধাই ৰাতি কিৰিলি কৰিবলৈ দিছিলে। সেইটো দেখি মোগল কিন্তু ত্ৰস্ত হৈ গৈছিলে। গতিকে বাকী ইতিহাসখিনি আপোনালোকে জানে, মই কেইটামান কেৱল উল্লেখ কৰিলোঁ। আৰু এই উল্লেখৰ ভিতৰেদি আমি এটা কথা গম পাওঁ যে দীৰ্ঘদিন ধৰি মহাবীৰ লাচিত বৰফুকনৰ দৰে মহাবীৰক গোটেই পৃথিৱীয়ে য'ত জানিব লাগিছিল, আজি আফ্ৰিকাত কিন্তু অনুষ্ঠান হৈছে। কালি ৰাতি মোৰ বন্ধু এজনে, যিজন বক্তা, তেওঁ মোক ফোন কৰিছিলে যে আফ্ৰিকাত আজি আমি অনুষ্ঠান কৰি আছোঁ, অসমৰে ল'ৰা। তেতিয়া বুকুটো বৰ আমাৰ আনন্দত ভৰি উঠিছিলে। আমি জানো যে অসম চৰকাৰেও অনুষ্ঠান কৰি আছে সৰ্বভাৰতীয় ক্ষেত্ৰত, গাঁৱে ভূঞে নগৰে চহৰে। আজি সন্ধিয়া আমি দীপ জ্বলাম। আমি যে এই আমাৰ পাহৰণিৰ গৰ্ভত পৰিকল্পিতভাৱে ঠেলি দিয়া ইতিহাস, মহাপুৰুষ গুৰুজনাক যেনেকৈ আমি নতুনকৈ আৱিষ্কাৰ কৰিছিলোঁ, ঠিক তেনেকুৱা মহাবীৰ লাচিত বৰফুকনকো আমি নতুনকৈ বিশ্বৰ দৰবাৰত লৈ যোৱাৰ কাৰণে আজি সমবেত হৈছোঁহি। ভাৰতীয় ইতিহাস সংকলন সমিতিৰ এই উদ্যোগত আজি এই অনুষ্ঠান হৈছে। আপোনালোকে যিসকলে ইয়ালৈ আহিছে সকলোকে আমি আদৰি জনাইছোঁ। বিশেষকৈ বালমুকুন্দ যি আজি ইমান ব্যস্ততাৰ মাজত আমাৰ মাজত উপস্থিত হৈছে, আৰু যিসকল গুণী আৰু অধ্যাপক বক্তা গুণীজনে ইয়াত সমবেত হৈছে, সকলোকে আমি আদৰণি জনাই আমি যাতে আমাৰ ঐতিহ্য, আমাৰ শিপা, আমাৰ পৰাক্ৰম, আমাৰ বলবীৰ্য আৰু আমাৰ বিদেশী আগ্ৰাসনৰ সেই ভয়ংকৰ দিনবিলাকক যাতে আমি নতুনকৈ নতুন প্ৰজন্মৰ মাজত লৈ যাব পাৰোঁ, সেই সংকল্পৰে আমি এই অনুষ্ঠান আয়োজন কৰিছোঁ। আজি আমি যি প্ৰদীপ প্ৰজ্বলন কৰিলোঁ সেইটো দীপাৱলীৰ প্ৰদীপৰ নিচিনা, এটি চেতনাৰ অংশ। এটি প্ৰদীপৰ পৰা আৰু এটি প্ৰদীপ, আৰু এটি প্ৰদীপৰ পৰা আৰু এটা প্ৰদীপ, ঠিক এনেকুৱা আলোকিত হ'ব ভাৰতীয় মূলৰ এই দৰ্শন। এইখিনি কৈ আপোনালোকক সকলোকে আদৰণি জনাই মই মোৰ বক্তব্য শেষ কৰিলোঁ। ধন্যবাদ।